Hello guys, welcome back to my channel MS Blog. হয় মই এতিয়া বহি আছোঁ এখন ই ৰিক্সা। তো আচলতে মই আহিছোঁ হাউলিত। তো হাউলিত এখন ই ৰিক্সাৰ ডিলাৰ আছে, বিৰাট ডাঙৰ এখন ডিলাৰ। তো মই তাতে আহিছোঁ। তো বলক হাউলিৰ ডিলাৰখনৰ সন্মুখৰ ভাগৰ পৰা দেখাই আহোঁ কেনেকুৱা গাড়ী আছে, কি গাড়ী আছে, সকলো ধৰণৰ ই ৰিক্সা ইয়াতে পাই যাব, আপুনি এভেইলেবল হ'ব। সন্মুখৰ পৰা আপোনালোকক ডিলাৰখন দেখাই দিওঁ। আপোনালোকে মোৰ পিছফালে দেখা পাইছে যিখন MS মঞ্জিল ই ৰিক্সা। তো মঞ্জিল ই ৰিক্সা এইখনে সেই ডিলাৰখন। তো এইখন আছে আমাৰ হাউলি। আচলতে এই মঞ্জিল ই ৰিক্সাৰ ডিলাৰত আচলতে নানান ধৰণৰ ই ৰিক্সা এভেইলেবল আছে, বৰ্তমান ষ্টকত আছে এওঁলোকৰ। তো আচলতে এইখন এখন ডাঙৰ মানে শ্ব'ৰুম। তো ইয়াৰ পৰা আচলতে এওঁলোকে এই আপোনাৰ চাব ডিলাৰো ডিষ্ট্ৰিবিউট কৰা, হয়তো চাব ডিলাৰো ল'ব পাৰিব। যদি আপোনালোকৰ কোনো ডিলাৰত হয়তো গাড়ীৰ প্ৰয়োজন, ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট মানে হোলচেল ৰেটত ই ৰিক্সা ল'ব পাৰিব। তো এইখন আচলতে মঞ্জিল ই ৰিক্সা, ডিলাৰৰ নাম ৰখা হৈছে মঞ্জিল ই ৰিক্সা। তো এইখন আছে আমাৰ হাউলি। এওঁলোকৰ ইয়াতে তাৰমানে ছাৰ্ভিচিঙৰ ব্যৱস্থাও আছে, সকলো ধৰণৰ ছাৰ্ভিচিং এভেইলেবল ইয়াতে। তো আপোনালোকে ইয়াতে সকলো ধৰণৰ ই ৰিক্সাৰ ছাৰ্ভিচিং কৰাই ল'ব পাৰে। তো আচলতে এইখন দোকানৰ হয়তো মালিক বৰ্তমান উপস্থিত নাই, ইয়াৰে মেনেজাৰ আছে, তেখেতৰ লগত অলপ মানে কথা পাতিম, কেনেকুৱা দাম, কি ফাইনেন্স হয়, সকলো ধৰণৰ কথা পাতিম, সকলো বিষয়বোৰ আপোনালোকক জনাই দিম। তো বলক আমি এই দোকানৰ মেনেজাৰৰ লগত অলপ কথা পাতিম। এই দাদাজন মোৰ লগত আছে, আচলতে এই মঞ্জিল ই ৰিক্সাৰ মেনেজাৰ। তো এখেতৰ লগত মই মঞ্জিল ই ৰিক্সাৰ সকলো ধৰণৰ আলোচনা কৰিম। তো কি গাড়ী আছে, কি গাড়ী আছে, সকলো ধৰণৰ আলোচনা। দাদা, আপোনাৰ নামটো জনাই দিব এবাৰ। মোৰ নাম আমিনুল হক। আমিনুল হক, হয়। আচলতে আপোনাৰ এই মঞ্জিল ই ৰিক্সাখনত হয়তো কি ধৰণৰ গাড়ী বৰ্তমান এভেইলেবল আছে? আমাৰ ইয়াতে আছে আপোনাৰ এৰ' মেক্স আছে, এৰ' ইকো আছে, আৰু আপোনাৰ ষ্টিল বডি আছে। হয়, ইয়াতেতো আপোনাৰ আৰু যিবিলাক হয়তো ই ৰিক্সা আছে, সকলো ধৰণৰ ই ৰিক্সা হয়তো এভেইলেবল হয় ইয়াতে। এভেইলেবল আছে। আৰু আপোনালোকৰ লোকেশ্যনটো আপোনাৰ হাউলি ৱাৰ্ড নম্বৰ 2 লাষ্ট সন্মুখত। হয়, আৰু ইয়াতে কি ফাইনেন্স কৰা হয়? আপোনাৰ 3টা ফাইনেন্স কৰা হয়। মংগল এণ্টাৰপ্ৰাইজেছ, হয়, প্ৰগতি টেক্স লিমিটেড, হয়, আৰু এটা আছে নৰ্থ ইষ্ট এণ্টাৰপ্ৰাইজ। তো আপোনালোকৰ ইয়াতে ফাইনেন্স কৰিব গ'লে হয়তো কিমান সময়ৰ প্ৰয়োজন হয় এটা গাড়ী এটা ফাইনেন্স কৰিব গ'লে? মোটামুটি আপোনাৰ 1-1.5 ঘণ্টামান লাগে। হয়, আপোনালোকে শুনা পাইছে 1-1.5 ঘণ্টাত এটা গাড়ী ফাইনেন্স ক্লিয়াৰ হৈ যায় ন? ইঞ্চুৰেঞ্চৰ সৈতে চব হৈ যাব। হয়, আৰু এইবিলাকৰ যি ছাৰ্ভিচিং হয়, ছাৰ্ভিচিঙৰ ক্ষেত্ৰত কি কৰে? ছাৰ্ভিচিংবিলাক ইয়াতে হয়, চব ইয়াতে হ'ব। আৰু ধৰক আপোনাৰ ইয়াৰ পৰা গাড়ী এখন ল'লে হয়তো এখন গাড়ী 3টা ছাৰ্ভিচিং থাকে ন? হয়তো 3টা ছাৰ্ভিচিং ইয়াতে ক্লিয়াৰ হ'ল, কিন্তু ধৰক 3টা ছাৰ্ভিচিং ক্লিয়াৰ হোৱাৰ পিছত ধৰক গাড়ী কিবা অসুবিধা হ'লে, হয়তো বেলেগ এখন গাড়ীৰ কিবা অসুবিধা হ'লে আপোনালোকৰ ইয়াতে ছাৰ্ভিচিং কৰিব পাৰিব। তাৰমানে আপোনালোকৰ ইয়াতে ছাৰ্ভিচিং চেণ্টাৰটো এভেইলেবল। চব ইয়াতে এখন ছাৰ্ভিচিং চেণ্টাৰো আছে, ডিলাৰৰ লগতে ছাৰ্ভিচিং চেণ্টাৰ আছে। দাদা, ডিলাৰটো হয়তো আৰু বহুতো আছে, হয়তো আপোনালোকৰ এইখন বহুত ডাঙৰ এখন ডিলাৰ। আচলতে গ্ৰাহকে কি সুবিধা ইয়াৰ পৰা লাভ কৰিব? কি সুবিধা মানে কাষ্টমাৰ যদি পইচা যদি কম থাকে বা 60-70 মান থাকে, কিবা এটা কৰি দিম, 1.5 মাহ 2 মাহ সময় ল'ম, সময় লৈ কিনে দি দিম, কোনো ইণ্টাৰেষ্ট নালাগে। হয়, তাৰমানে 2-3 মাহৰ কাৰণে আপোনালোকে 0% ইণ্টাৰেষ্টত হয়তো কমপ্লিট বাকী দি দিব। হয়তো ধৰক 40-50 হাজাৰ টকা যদি কম থাকে, সেইখিনি বাকী দি দিব। সেইখিনি হয়তো বাকী থকা টকাখিনি পৰিশোধ কৰিব নোৱাৰে, তেতিয়া আপোনালোকে কি কৰিব? তেতিয়া মানে পৰিশোধ যদি আপোনাৰ যদি কৰিব নোৱাৰে, তেনেহ'লে আমি 15 মাহৰ ফাইনেন্স কৰি দিম। হয়, তাৰমানে 3 মাহৰ ভিতৰত যদি তেখেতসকলে পৰিশোধ কৰিব নোৱাৰে, আপোনালোকে নেক্সট আৰু 3 মাহ পিছত তেওঁলোকৰ সেই ফাইনেন্সটো কৰি দিব, 15 মাহৰ কাৰণে ন? ফাইনেন্স কৰি দিব। হয়, ধুনীয়া এটা সুবিধা। তো আপোনালোকে শুনা পালে দাদাৰ মুখৰ পৰা। তো এওঁলোকে তাৰমানে যদি আপোনালোকে বাকী টকাখিনি পৰিশোধ কৰিব নোৱাৰে, তেতিয়া এওঁলোকে 15 মাহৰ কাৰণে ফাইনেন্স কৰি দিব। ধুনীয়া এটা সুবিধা দিছে এওঁলোকে। দাদা, যদি মোৰ ভিডিঅ'টো চাই কোনোবা আহে, মোৰ MS ব্লগৰ ভিডিঅ' চাই, তো কিবা আপোনালোকে ডিছকাউণ্ট কৰিবনে? কিবা এটা ডিছকাউণ্ট কৰি দিম আপোনাৰ তৰফৰ পৰা। হয়, দাদাই কৈছে, হয়, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে হয় এই মঞ্জিল ই ৰিক্সালৈ আহে হাউলি, তো কিবা এটা ডিছকাউণ্ট কৰি দিব দাদা। হয়তো কি কৰিব কোৱা নাই, ডিছকাউণ্ট এটা কৰি দিব দাদা। আৰু এটা কথা, এইখন এখন ডিলাৰ, হয়তো এইখনৰ পৰা কোনোবাই যদি চাব ডিলাৰ ল'ব খোজে, ইয়াৰ পৰা ল'ব পাৰিবনে? ল'ব পাৰিব।
আৰু যদি ধৰক কোনোবাই হোলচেল ৰেটত গাড়ী ধৰক 4-5খন একেলগে ল'ব বিচাৰে কোনো এখন বেলেগ ডিলাৰৰ পৰা ইয়াৰ পৰা ল'ব পাৰিব। ইয়াৰ পৰা ল'ব পাৰিব। হয়, নিশ্চয় ডাঙৰ এটা সুবিধা দিছে এওঁলোকে। যদি আপোনালোকৰ বেলেগতো কোনো এজেঞ্চি আছে তো আপোনাৰ কোনো অসুবিধা নাই। আপোনালোকৰ যদি গাড়ী ষ্টকত নাই এখেতসকলৰ পৰা গাড়ী আপোনালোকে হোলচেল ৰেটত লৈ যাব পাৰি। তো সকলোতকৈ মানে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গাড়ীৰ যিবিলাক কাগজ পাতি ৰেজিষ্ট্ৰেশ্যন, হয়তো এইটো ৰেজিষ্ট্ৰেশ্যন কিমান দিনৰ ভিতৰত হ'ব? ইমান দিনত মানে 1-1.5 ঘণ্টাৰ ভিতৰত মানে গোটেই নাম্বাৰ চাম্বাৰ ইঞ্চুৰেঞ্চ সব হৈ যাব। 1-1.5 ঘণ্টাৰ ভিতৰত গাড়ী চাড়ী নাম্বাৰ চাম্বাৰ চব পাই যাব। নাম্বাৰ চাম্বাৰ সব ওলাই দিব। হয়, আপোনালোকে শুনা পালে গাড়ীৰ যিবিলাক ৰেজিষ্ট্ৰেশ্যনৰ কাম কাজ তেওঁলোকে 1-1.5 ঘণ্টাৰ ভিতৰত ক্লিয়াৰ কৰি দিব। এওঁ আছিল এই ডিলাৰৰ মেনেজাৰ। তো এই লগত কথা পাতিলোঁ, এওঁৰ লগত সকলো ডিটেইলছ শুনা পালে আপোনালোকে। তো এওঁ সকলো ধৰণৰ কথা আপোনালোকক বুজাই দিলে। তো এওঁলোকৰ আচলতে ইয়াতে যিকেইখন গাড়ী দেখা পাইছে ইয়াতকৈ হয়তো 5 গুণ বেছি গাড়ী আছে এওঁলোকৰ গোডাউনত আছে। তো ভিতৰফাল গোডাউন, তো যিমান গাড়ী লাগে আপোনালোকে এই মঞ্জিল ই ৰিক্সাৰ পৰা লৈ যাব পাৰিব। তো আপোনালোকে যদি চাব ডিলাৰ ল'ব খোজে ইয়াৰ পৰা চাব ডিলাৰ লৈ যাব আপোনাৰ। আৰু যদি কোনোবাই যদি ইয়াতে ছাৰ্ভিচিং কৰিব খোজে ই ৰিক্সাৰ সকলো ধৰণৰ ছাৰ্ভিচিং ইয়াতে এভেইলেবল। তো আপোনালোকে আহক হাউলি মঞ্জিল ই ৰিক্সালৈ আৰু ইয়াৰে যি সুবিধা আছে আপোনালোকে লাভ কৰক। আজিলৈ ইমানে।